নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰায় 8জন লগৰ বন্ধু একেলগে ওলাইছোঁ মেলা চাবলৈ। কি মেলা? আজি আমি আহিছোঁ লক্ষী পূজাৰ মেলা চাবলৈ আৰু আমাৰ লগত আজি প্ৰায় 6-7জন মান আমি আহিছোঁ আৰু আজি কি দেখোঁ কেনেকুৱা কি হয়। আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এই লক্ষী পূজাৰ মেলাখন হৈছে হেৰি আপোনাৰ বিজনেছ বঙাইগাঁও জিলাৰ বিজনেছ হৈছে আৰু সেইখন চাবৰ কাৰণে আমি সকলো আহিছোঁ। আপোনালোককো দেখাওঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ইয়াত ধনজিতে কৈ আছে যে ভিডিঅ'টো আৰম্ভ হোৱাৰ পিছত কিয় আৰম্ভ কৰোঁ ক'ব লাগে, তাকে আমি এতিয়াৰ পৰা কৈছোঁ যে ভিডিঅ'টো ইতিমধ্যে আৰম্ভ হৈছে, আমি এতিয়া দেখাই আছোঁ। মেলাতে এজন বন্ধু লগ পালোঁ, তেওঁ এজন ইউটিউবাৰ হয়, তেওঁ প্ৰায় 26,000 ছাবস্ক্ৰাইবাৰ আছে। নতুন ইউটিউবাৰ এজন লগ পাইছে, এওঁ 26,000 ছাবস্ক্ৰাইবাৰ আছে। ভিডিঅ'বিলাক আৰু ছাপোৰ্ট কৰি যাওক, ৰেগুলাৰ ভিডিঅ' আপডেট কৰি যাব আৰু দেখা পাব বহুত নতুন নতুন এডভেঞ্চাৰো দেখা পাব। লগতে আমাৰ পূজাত আমাৰ এই নামনি অসমৰ পূজাবিলাক কেনেদৰে হয় সেইটো দেখা পাব ভালকৈ। চাই থাকক, এতিয়া আমাৰ লক্ষ্মী এতিয়া আমি আহি পেলাই মন্দিৰ ভাগৰ সন্মুখ ভাগলৈ, যি মন্দিৰ ভাগ যোৱা 11 অক্টোবৰ তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিছিলে। সেই মন্দিৰ ভাগ লক্ষী মন্দিৰ হয় এই ভাগ, আৰু এই মন্দিৰ ভাগ আপোনাৰ জগন্নাথপুৰী যি জগন্নাথ মন্দিৰ, সেই জগন্নাথ মন্দিৰৰ আৰ্হিত বনোৱা হৈছে। আৰু ইয়াৰ যি মূৰ্তিভাগ, সেই মূৰ্তিভাগ অযোধ্যাৰ ৰাম মন্দিৰৰ যি ৰামলালা বনাইছিলে সেই কাৰিকৰে বনোৱা বুলি তেওঁলোকে কৈছে। আৰু এই মন্দিৰভাগ বৰ ধুনীয়া লাগিছে, ৰাতি বিশেষকৈ বহুত ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু সেই গতিকে ইয়াতে বহুত মানুহ আগমন ঘটিছে। লোকাৰণ্য এক পৰিৱেশ, খুব ভাল লাগিছে চাই পেলাই। সকলোৱে ফটো উঠিছে, গতিকে আমিও অলপ ফটো উঠিব চেষ্টা কৰিলোঁ মেমৰি হিচাপে ৰাখিবৰ বাবে। আমি গোটেইকেইজন আছোঁ, 2-1জন ইফাল সিফাল আছে চাগৈ। ঠিক আছে, এয়া চাওক, একদম বহুত ধুনীয়াকৈ বনাইছে মানে মন্দিৰটো, একদম লাইটিঙৰ পৰা আদি কৰি বহুত ভাল লাগিছে। এই মন্দিৰটো দৰ্শন কৰাৰ পিছত আমি চালোঁ অলপমান যুৱতীসকলে গাই থকা বীৰ নাম, সেই বীৰ নামটো চাই খুব বেছি ভাল লাগিলে। আপোনালোকেও চাওক। কি কৰিছে এয়া? এই মোৰ খোজুৱাবলৈ যাম। দামটো বেছি। চবে এখন এখন খাম আৰু এইটো কি আমেথি? আমেথি তাৰপিছত মেলাত আমি ইফাল সিফাল ঘূৰি ফুৰোঁতে এটা বস্তু দেখিলোঁ, যিটো হৈছে ৰোল বনোৱা মেচিন। এইটো মানে ইগ ৰোল বনাইছে আপোনাৰ, আৰু ইগ ৰোলটো মানে নিজে নিজে বনি যায়। কেনেদৰে ওলাই আহি আছে, পাৰপেণ্ডিকুলাৰলি ওলাই আহি আছে। পাৰপেণ্ডিকুলাৰৰ বস্তুৰ কথাই বেলেগ। ৱাও, বঢ়িয়াকৈ ওলাই আহিছে। আমি বিজনী মেলা শেষ কৰি পেলাই এতিয়া আহিছোঁ অন্য এখন মেলালৈ। এখন হৈছে আপোনাৰ ভুলুকা দবাৰ মেলা। ভুলুকা দবাৰ মেলাখনো আপোনাৰ লক্ষী পূজাৰে বিশেষ মেলা হয়, আৰু এই মেলাত এখন বিশেষ দোকান আছে। আমাৰ লগৰ দাদা এজনে দিছে দোকানখন, আৰু সেই দোকানখন মানে বৰ বেলেগ ধৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে সকলোৰে, আৰু সেই দোকানখন বিচাৰি আমি ঘূৰি ফুৰিছোঁ। এইফালে আছে, এইফালে। আমি ভুলুকা দবাৰ সেই বিশেষ দোকানখন ইতিমধ্যে আহি পালোহি, বিচাৰি পালোঁ বহুত বিচৰাৰ পিছত। ইয়াতে ফুচি পিঠা বিক্ৰী কৰি আছে। ফুচি পিঠাবোৰ আপোনাৰ কলপাতত দিছে, খুব বেছি ভাল লাগিছে, চাওক আপোনালোকে।
দোকানত দেখিলোঁ আমাৰ সমাজৰ পৰা বিলুপ্ত প্ৰায় এয়া ৰেডিঅ' আৰু ৰেডিঅ'ৰ দুটা অনুষ্ঠান কলপতৰু আৰু আইদেউৰ বুলনি বুলি। ইয়াত দেখুৱাওক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকৰ যদি চাই অলপ মানুহৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।